নমস্কাৰ বন্ধুসকল HBGK ষ্ট'ৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে অতি দৰকাৰী কিছুমান প্ৰশ্ন। ইয়াত প্ৰশ্ন আৰু উত্তৰ দিয়া হৈছে, অপশ্যনখিনি দিয়া হোৱা নাই যাতে ভিডিঅ'টো বেছি দীঘল নহয়। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? তেখেতৰ জন্ম 26 ছেপ্টেম্বৰ 1449 চন আৰু শকত ক'লে 1371 স্থান হৈছে নগাঁও জিলাৰ আলিপুখুৰীত। দ্বিতীয় প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? তেখেতৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা, মাতৃ সত্যসন্ধ্যা আছিল। তাৰ পিছৰ প্ৰশ্ন, শংকৰদেৱৰ আইতাকৰ নাম কি আছিল? খেৰসুতি। শংকৰদেৱৰ আইতাকৰ নাম খেৰসুতি আছিল। ইয়াৰ পিছৰ প্ৰশ্ন, শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? শংকৰদেৱৰ জন্ম বিখ্যাত শিৰোমণি বাৰভূঞা বংশত হৈছিল। এই শিৰোমণি বাৰভূঞা যিটো উপাধি, এইটো শংকৰদেৱৰ পূৰ্বপুৰুষসকলক ৰজা দুৰ্লভ নাৰায়ণে প্ৰদান কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্ন, শংকৰদেৱে কিমান বছৰ বয়সত তেওঁ পিতৃক হেৰুৱাইছিল? 7 বছৰ বয়সত। ইয়াৰ পাছৰ প্ৰশ্ন, শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল আৰু কিমান বয়সত? শংকৰদেৱে 12 বছৰ বয়সত তেওঁৰ গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত নামভৰ্তি কৰিছিল আৰু তেওঁৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। শংকৰদেৱে আকাৰ ইকাৰ নোহোৱাকৈ ৰচনা কৰা কবিতাটোৰ নাম কি আছিল? কবিতাটোৰ নাম আছিল কৰতল কমল। শংকৰদেৱৰ গুপ্ত নাম কি আছিল? শংকৰদেৱৰ গুপ্ত নাম আছিল গংগাধৰ ভূঞা। শংকৰদেৱৰ জন্মৰ সময়ত আহোম ৰজা কোন আছিল? শংকৰদেৱৰ জন্মৰ সময়ত আহোম ৰজা আছিল চুচেংফা। 10 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আদিপুৰুষৰ নাম কি? শ্ৰীমন্ত শংকৰদেৱৰ আদিপুৰুষৰ নাম হ'ল প্ৰেম পূৰ্ণানন্দ গিৰি। 11 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? এইটো সকলোৱে জানে, মাধৱদেৱ। 12 নম্বৰ, শংকৰদেৱক দেৱ উপাধি কোনে প্ৰদান কৰিছিল? শংকৰদেৱক দেৱ উপাধি প্ৰদান কৰিছিল তেওঁ গুৰু মহেন্দ্ৰ কন্দলীয়ে। মহেন্দ্ৰ কন্দলীৰ টোলত নামভৰ্তি কৰাৰ পাছত তেওঁ পাণ্ডিত্য প্ৰকাশ পাইছিল আৰু তেওঁ পাণ্ডিত্যত মুগ্ধ হৈ শংকৰদেৱক দেৱ উপাধি প্ৰদান কৰিছিল। আগতে শংকৰ আছিল, পিছত দেৱ উপাধি দিয়াৰ পাছত শংকৰদেৱ হ'ল। 13 নম্বৰ প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমা পত্নীৰ নাম কি আছিল? তেখেতৰ প্ৰথমা পত্নীৰ নাম আছিল সূৰ্যৱতী। আৰু 14 নম্বৰ প্ৰশ্নটো দিয়া হৈছে যে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বিবাহ কিমান বছৰ বয়সত হৈছিল? 21 বছৰ বয়সত হৈছিল। তেখেতে 21 বছৰ বয়সত হৰিবৰ গিৰি নামৰ এজন ব্যক্তিৰ কন্যা সূৰ্যৱতীক বিয়া কৰাইছিল। আৰু 15 নম্বৰ প্ৰশ্ন হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সন্তানটিৰ নাম কি আছিল? প্ৰথম সন্তানটিৰ নাম আছিল মনু আৰু মনু কন্যা সন্তান আছিল। 16 নম্বৰ প্ৰশ্ন হ'ল শংকৰদেৱে দ্বিতীয় বিবাহ কিমান বয়সত কৰাইছিল আৰু কাক কৰাইছিল? তেখেতে 54 বছৰ বয়সত কালিকা ভূঞা নামৰ এগৰাকী ব্যক্তিৰ জীয়ৰী কালিন্দীক বিবাহ কৰাইছিল। কালিন্দী তেখেতৰ দ্বিতীয় পত্নী আছিল। প্ৰথম পত্নী আছিল সূৰ্যৱতী। সূৰ্যৱতীৰ মনুক জন্ম দিয়াৰ 9 মাহৰ পাছত তেখেত স্বৰ্গগামী হয়। তাৰপিছত শংকৰদেৱ বহুদিনলৈ বিয়া নপতাকৈ আছিল, কিন্তু সকলোৱে যেতিয়া শেষত তেওঁক আগ্ৰহ কৰিলে তেখেতে বিয়া পাতিবৰ বাবে 54 বছৰ বয়সত তেখেতে দ্বিতীয় বিবাহ কৰাইছিল। 17 নম্বৰ প্ৰশ্ন হৈছে শংকৰদেৱৰ বৰপুত্ৰৰ নাম কি আছিল? শংকৰদেৱৰ বৰপুত্ৰৰ নাম আছিল ৰামানন্দ। ৰামানন্দ শংকৰদেৱ আৰু কালিন্দীৰ পুত্ৰ আছিল। শংকৰদেৱৰ পুত্ৰ 3গৰাকী আছিল। প্ৰথম ৰামানন্দ, দ্বিতীয় কমললোচন আৰু তৃতীয় আছিল হৰিচৰণ। ইয়াৰ পাছৰ প্ৰশ্ন, শংকৰদেৱ কোন যুগৰ সাহিত্যিক আছিল? শংকৰদেৱ বৈষ্ণৱ যুগৰ সাহিত্যিক আছিল। 19 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ জোঁৱায়েকৰ নাম কি আছিল? উত্তৰ হৰি ভূঞা। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি জনা যায়? শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি জনা যায়। এই শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ বুলি কোনে আখ্যা দিছিল? এইটো পিছৰ প্ৰশ্নটো দিয়া হৈছে। উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিছিল। 22 নম্বৰ প্ৰশ্ন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল? উত্তৰ ধোৱাহাট বেলগুৰিত। এইটো সময়টো আমি যদি কওঁ তেতিয়াহ'লে 1552 চন আছিল। 23 নম্বৰ প্ৰশ্ন, কেতিয়া মহাপুৰুষজনে প্ৰথম তীৰ্থভ্ৰমণ কৰিছিল? তেওঁ 1481 চনত আৰু শকত ক'লে 1403 শকত তেওঁ প্ৰথম তীৰ্থ ভ্ৰমণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিমান বছৰ বয়সত শংকৰদেৱে প্ৰথম তীৰ্থযাত্ৰা আৰম্ভ কৰিছিল? 32 বছৰ বয়সত। 25 নম্বৰ প্ৰশ্ন হৈছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰ তীৰ্থভ্ৰমণ কৰোঁতে লগত কি নিছিল? ইয়াৰ উত্তৰ হৈছে পিতৃ মাতৃ আৰু প্ৰথম পত্নীৰ অস্থি লগত নিছিল। 26 নম্বৰ প্ৰশ্নটো শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথম বৰগীতটোৰ নাম কি? এইটো এটা খুব দৰকাৰী প্ৰশ্ন, প্ৰায় আহি থকা দেখিবলৈ পোৱা যায়। উত্তৰ হৈছে মন মেৰি ৰাম চৰণেহি লাগু। 27 নম্বৰ প্ৰশ্ন, শংকৰদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা কিমান? শংকৰদেৱে মুঠ 12 কৰি বৰগীত ৰচনা কৰিছিল, অৰ্থাৎ 240টা বৰগীত তেওঁ ৰচনা কৰিছিল।
28 নম্বৰ প্ৰশ্নটো হ'ল যে কোন ভকতে আওৰাবলৈ নিওঁতেনে শংকৰদেৱৰ বৰগীতসমূহ জুইত পুৰি নষ্ট হৈছিল। এতিয়া কমলা গায়ন নামৰ এজন ভকতে শংকৰদেৱৰ বৰগীতসমূহ ঘৰত আওৰাবলৈ নিছিল। তেতিয়া তেওঁৰ ঘৰটো বনজুইত জাহ গৈছিল, যাৰ ফলত শংকৰদেৱৰ যথেষ্ট সংখ্যক বৰগীত নষ্ট হৈছিল। গতিকে কমলা গায়নে আওৰাবলৈ নিছিল। 29 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ বৰগীতসমূহ জুইত পুৰি নষ্ট হোৱাৰ পিছত কিমানটা বৰগীত বাকী ৰয়? তেওঁ 12 কুৰিৰ ভিতৰত মাত্ৰ 34টা বৰগীতহে বাকী ৰয়। গতিকে শংকৰদেৱৰ যথেষ্টখিনি বৰগীত জুইত জাহ গৈছিল। 30 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ ৰচনাৱলীৰ মূল ভাষা কি? এইটো সকলোৱে জানো আমি, তেওঁৰ ৰচনাৱলীৰ মূল ভাষা হৈছে ব্ৰজাৱলী। 31 নম্বৰ প্ৰশ্ন, সম্পূৰ্ণ সংস্কৃতত লিখা শংকৰদেৱৰ শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভক্তি ৰত্নাকৰ। 32 নম্বৰত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি? শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটো নৱবৈষ্ণৱ ধৰ্ম বা একশৰণ নাম ধৰ্ম বুলি জনা যায়। 33 নম্বৰ প্ৰশ্ন, শংকৰদেৱে ৰচনা কৰা প্ৰথম অসমীয়া নাটখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে চিহ্ন যাত্ৰা। 34 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ ক'ত পোৱা যায়? উত্তৰ চিহ্ন যাত্ৰাত। শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়? ইয়াৰ উত্তৰ হৈছে কীৰ্তন ঘোষা। 36 নম্বৰ প্ৰশ্ন আছে, শংকৰদেৱৰ দ্বাৰা ৰচিত কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? উত্তৰ কীৰ্তন ঘোষাক। 37 নম্বৰ প্ৰশ্ন হৈছে, কীৰ্তন ঘোষাক অসমৰ মৌচাক বুলি কোনে আখ্যা দিছিল? ইয়াৰ উত্তৰ হৈছে জ্ঞাননাথ বৰাই। 38 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ কীৰ্তনখনক কোনে গ্ৰন্থৰ ৰূপ দিছিল? ইয়াৰ উত্তৰ ৰামচৰণ ঠাকুৰে। 39 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষাক সৰ্বপ্ৰথমে কোনে ছপা কৰি উলিয়াইছিল? উত্তৰ হৈছে হৰিবিলাস আগৰৱালাই। 40 নম্বৰ আছে, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ আধাৰ গ্ৰন্থ কি? ইয়াৰ উত্তৰ হৈছে দ্বাদশ স্কন্ধ ভাগৱত। 41 নম্বৰত আছে, ৰামায়ণৰ কোনটো কাণ্ড শংকৰদেৱে অনুবাদ কৰিছিল? উত্তৰ হৈছে উত্তৰাকাণ্ড। 42 নম্বৰ প্ৰশ্ন, চিহ্ন যাত্ৰা ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হৈছে 7 দিন 7 ৰাতি। 43 নম্বৰত আছে, শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু পুথিখনৰ নাম কি? শংকৰদেৱৰ দ্বাৰা ৰচিত আটাইতকৈ সৰু পুথিখন হৈছে গুণমালা। হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কথা যেতিয়া উল্লেখ থাকিব, সেইটো আমি গুণমালাৰ কথা ক'ব লাগিব। গুণমালা পুথিখন কি চন্দত ৰচিত হৈছে? গুণমালা পুথিখন কুসুমমালা চন্দত ৰচিত হৈছে। আৰু এই কুসুমমালা চন্দৰ সজ্জাটো কিমান আখৰীয়া? কুসুমমালা চন্দৰ সজ্জাটো 6 আখৰীয়া। 46 নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ দ্বাৰা ৰচিত ভটিমা কেইটা কি কি? শংকৰদেৱৰ দ্বাৰা ৰচিত ভটিমা কেইটা হৈছে দেৱ ভটিমা, ৰাজ ভটিমা আৰু নাট ভটিমা। 47 নম্বৰত আছে, প্ৰশস্তি আৰু স্তুতিপদসমূহক কি বুলি জনা যায়? প্ৰশস্তি আৰু স্তুতিপদসমূহক ভটিমা বুলি জনা যায়। এই ভটিমাৰ লগত ৰিলেটেড প্ৰশ্ন 48 নম্বৰটো, সেইটো হৈছে গীত গাই ফুৰা ভ্ৰাম্যমান গায়কসকলক পুৰণি কালত কি বোলা হৈছিল? তেওঁলোকক ভাট বুলি কোৱা হৈছিল। 49 নম্বৰ প্ৰশ্নটো, শংকৰদেৱৰ দ্বাৰা বিৰচিত অন্তিমখন নাটৰ নাম কি? উত্তৰ হৈছে ৰাম বিজয়। 50 নম্বৰ প্ৰশ্নত আছে, শংকৰদেৱৰ মুঠ নাটৰ সংখ্যা কিমান? শংকৰদেৱে 6খন নাটকৰ ৰচনা কৰিছিল। 51 নম্বৰ প্ৰশ্ন হৈছে, হৰিচন্দ্ৰ উপাখ্যানৰ কাহিনী শংকৰদেৱে ক'ৰ পৰা লৈছিল? এই উত্তৰ হৈছে, এই হৰিচন্দ্ৰ উপাখ্যানৰ যি কাহিনী শংকৰদেৱে মাৰ্কেন্দ্ৰ পুৰাণৰ 7ম আৰু 8ম অধ্যায়ৰ পৰা লৈছিল। 52 নম্বৰ প্ৰশ্ন হৈছে, শংকৰদেৱৰ নাটসমূহৰ ভিতৰত কোনখন নাটক উৎকৃষ্ট আখ্যা দিয়া হৈছে? ইয়াৰ উত্তৰ হৈছে পাৰিজাত হৰণ। আৰু এই নাটৰ উৎস আছিল হৰিবংশ আৰু ভাগৱত পুৰাণ। 53 নম্বৰত আছে, বৰগীতসমূহক কোনে কি বুলি আখ্যা দিছিল? বৰগীতসমূহক ডক্টৰ বাণীকান্ত কাকতিয়ে নবল নাম্বাৰ্ছ বুলি অভিহিত কৰিছিল। কালিৰাম মেধিয়ে গ্ৰেট ছংছ বুলি কৈছিল। আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হোলী ছংছ আখ্যা দিছিল। 54 নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত কিতাপ শংকৰদেৱ এণ্ড হিজ টাইমৰ লেখক কোন? উত্তৰ হৈছে ডক্টৰ মহেশ্বৰ নেওগ। 55 নম্বৰ প্ৰশ্নটো হৈছে, শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত উপন্যাস ধন্য নৰতনু ভালৰ ৰচক কোন? উত্তৰ হৈছে চৈয়দ আব্দুল মালিক। 56 নম্বৰত আছে, যাক এৰি নাহিকে উপাম গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰ হৈছে ডক্টৰ লক্ষীনন্দন বৰা। 57 নম্বৰত আছে, শংকৰদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত এনিমেশ্যন ছবিখনৰ নাম কি? ইয়াৰ উত্তৰ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ। 58 নম্বৰ প্ৰশ্ন হ'ল, জয়গুৰু শংকৰ সৰ্বগুণাকৰ কি ভটিমাৰ উদাহৰণ? এইটো গুৰু ভটিমাৰ উদাহৰণ। আৰু এই গুৰু ভটিমা লিখিছিল মাধৱদেৱে। শংকৰদেৱৰ ভটিমা 3টা আৰু গুৰু ভটিমা যোগ হৈ পেলাই 4টা ভটিমা পোৱা যায়। তাৰে গুৰু ভটিমাটো মাধৱদেৱৰ দ্বাৰা ৰচিত। 59 নম্বৰত আছে, শংকৰদেৱে কাৰ গুণানুকীৰ্তন কৰি ৰাজভটিমা ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে ৰজা নৰনাৰায়ণ। ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা তেওঁ লাভ কৰিছিল আৰু তেওঁ গুণানুকীৰ্তন কৰিয়ে শংকৰদেৱে ৰাজভটিমাটো লিখিছিল। 60 নম্বৰত আছে, শংকৰদেৱে জীৱনৰ শেষৰ কালছোৱা ক'ত কটাইছিল? ইয়াৰ উত্তৰ হৈছে কোচবিহাৰত। 61 নম্বৰ প্ৰশ্ন হৈছে, শংকৰদেৱে প্ৰথমে ক'ত নামঘৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ বৰদোৱাত। 62 নম্বৰ হৈছে, শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? 1568 চনত।
মহাপুৰুষজনাৰ সাহিত্যৰাজিক 7টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে কাব্য, নাট, অনুবাদ সাহিত্য, ভক্তিতত্ত্ব প্ৰধান ৰচনা, গীত, নাম প্ৰসংগ, আৰু 7 নম্বৰত হৈছে প্ৰকৰণ গ্ৰন্থ। শংকৰদেৱৰ দ্বাৰা ৰচিত কাব্যকেইখন হৈছে হৰিচন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, এইটো ইয়াত অজামিল হৈ আছে, আচলতে অজামিল উপাখ্যান হ'ব লাগে, ৰুক্মিণীহৰণ কাব্য, বলি চলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, গোপী উদ্ধৱ সংবাদ, কৃষ্ণ প্ৰয়াণ, পাণ্ডৱ নিবাৰণ, এইকেইখন তেখেতৰ দ্বাৰা ৰচিত কাব্য। এতিয়া হ'ল শংকৰদেৱৰ নাট। শংকৰদেৱৰ নাটসমূহক অংকীয়া নাট বুলি জনা যায়। তেখেতৰ প্ৰথম নাটখন হৈছে পত্নীপ্ৰসাদ, ইয়াৰ পিছত কালীয় দমন, কেলিগোপাল, ৰুক্মিণীহৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। অনুবাদ সাহিত্যৰ ভিতৰত ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম স্কন্ধৰ আদিচোৱা, দ্বাদশ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড অনুবাদ কৰিছিল। ভক্তিতত্ত্ব প্ৰধান ৰচনা। ভক্তিতত্ত্ব প্ৰধান ৰচনাত আছে প্ৰথমতে ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন। ইয়াৰ পিছত গীতখিনি হৈছে বৰগীত, ভটিমা, তুতয় আৰু চপয়। নাম প্ৰসংগত আছে কীৰ্তন আৰু গুণমালা। প্ৰকৰণ গ্ৰন্থ ভক্তি ৰত্নাকৰ।